আজি সম্পূৰ্ণ থলুৱা এটি অসমীয়া ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হৈছে বেঙেনাৰ স্পেচিয়েল ভেজ ৰেচিপি। এয়া ফাইনেল লুক। এই চব্জিখন এবাৰ খালে বাৰে বাৰে খাবলৈ মন যাব। বলক তেন্তে ৰেচিপিটো আৰম্ভ কৰোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, সকলোকে মৰম জনাই নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া ৰেচিপিটো বনাবৰ বাবে লৈছোঁ প্ৰথমে 3টা বেঙেনাকেইটা ধুই লৈ শুকান কাপোৰেৰে মুচি লৈছোঁ। লৈ লৈছোঁ অকণমান মাষ্টাৰ্ড অইল হাতৰ তলুৱাত। পানী ল'লেও হয়। তেলখিনি বেঙেনাকেইটাৰ ওপৰত এনেকৈ ঘঁহি দিলোঁ। আপোনালোকে পানীও ঘঁহি দিব পাৰে। তেলখিনি কি কাৰণত ঘঁহি দিছোঁ পিছত জনাই আছোঁ। ভিডিঅ'টি স্কিপ নকৰাকৈ চাই থাকিব। এতিয়া বেঙেনাকেইটা এখন থালিত লৈ লৈছোঁ। গেছ জ্বলাই এতিয়া বেঙেনাকেইটা পুৰি ল'ম। বন্ধু বান্ধৱীসকল, যদি মোৰ ভিডিঅ'সমূহ প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন ৰাখিব, যাতে মই দিয়া নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে ন'টিফিকেশ্যনত পায় আৰু আগতীয়াকৈ চাবলৈ পাৰে। এয়া বেঙেনাখিনি পোৰা হৈ গ'ল মোটামুটি। এইটো এতিয়া আঁতৰাই লৈ লওঁ আৰু এইটো অকণমান লুটিয়াই দিছোঁ। এইটো বেঙেনা হৈ গ'ল। বাকী থকাটো একেলগে পুৰি লৈ দেখুৱাই আছোঁ। চাওক, 3টা বেঙেনা সুন্দৰকৈ পুৰি লোৱা হৈ গ'ল। এতিয়া ইয়াৰ বাকলিখিনি গুচাই লওঁ। এয়া চাওক, বেঙেনাটোৰ বাকলি কিমান সুন্দৰকৈ এৰি গৈছে। অকণো বেঙেনা ইয়াত লাগি ধৰা নাই। কিছুমান বেঙেনা পুৰিলে বাকলি গুচাওঁতে বেঙেনা লাগি ধৰে বাকলিত। এতিয়া চাওক, মই যে তেল লগাই লৈছিলোঁ বেঙেনাত, এইকাৰণে বেঙেনাত যদি অকণমান তেল বা পানী এনেকৈ ঘঁহি দি বেঙেনাকেইটা পুৰি লয় তেতিয়াহ'লে বেঙেনাৰ বাকলিত অকণো বেঙেনা লাগি নধৰে। এয়া চাওক কিমান সুন্দৰ হৈছে বেঙেনাকেইটা। অকণো বাকলিত গুচি যোৱা নাই বেঙেনাখিনি। আপোনালোকে এনেকৈ কৰি চাবচোন। এতিয়া বেঙেনা এটি লৈ এয়া ফালি লৈছোঁ। ভিতৰত কিবা পোক পৰুৱা আছে নেকি চাই লওঁ। কেতিয়াবা এনেকুৱা পোক পৰুৱাও থাকে আৰু তেনেকৈয়ে খোৱা যায় নাচালে। সেইকাৰণে এনেকৈ চেক কৰি ল'ব লাগে। আৰু এতিয়া বেঙেনাটো সৰু সৰুকৈ কাটি লওঁ। বাকী বেঙেনাকেইটাও একেলগে কাটি লৈ দেখুৱাই আছোঁ। ভিডিঅ'টি স্কিপ নকৰাকৈ চাই থাকিব। এতিয়া বেঙেনাখিনি কাটি লোৱা হৈ গ'ল। লৈ লৈছোঁ এখন থালিত। আৰু এতিয়া পাকঘৰলৈ আহি গেছ জ্বলাই কেৰাহী পাতি দিছোঁ। কেৰাহী গৰম হোৱাত দি দিছোঁ মাষ্টাৰ্ড অইল আৰু দি দিছোঁ 2টা তেজপাত, 2টা শুকান জলকীয়া ফোড়নৰ বাবে আৰু এটুকুৰা ডালচেনি। এতিয়া ইয়াত দি দিম 1 চামুচ চফ গুটি। এইখিনি অকণমান লৰাই দিছোঁ আৰু দি দিছোঁ সৰু সৰুকৈ কাটি লোৱা 2টি পিঁয়াজ। এনেকৈ কাটি লৈছোঁ মই, চাওকচোন। এয়া পিঁয়াজখিনি দি দিলোঁ। এতিয়া এইখিনি ৰঙচুৱা অৰ্থাৎ ব্ৰাউন কালাৰ হোৱালৈকে ভাজিম। এয়া পিঁয়াজখিনিৰ পৰা এটা সুন্দৰ ফুৰফুৰীয়া গোন্ধ আহি নাকত লাগিছে আৰু তেলখিনি বিৰিঙি উঠিছে। পিঁয়াজখিনি ভাজি লোৱা হৈ গ'ল প্ৰায়। এতিয়া ইয়াত দি দিছোঁ নহৰু পেষ্ট আৰু আদাৰ পেষ্টখিনি। নহৰু মই ডাঙৰ নহৰু এটি লৈছিলোঁ আৰু আদা লৈছিলোঁ অকণমান। এতিয়া এইখিনি অকণমান সময় ভাজিম ব্ৰাউন কালাৰ হোৱালৈকে। এয়া ব্ৰাউন কালাৰ হৈছে প্ৰায়, অৰ্থাৎ এইখিনি ভজা হৈ গ'ল। এতিয়া ইয়াত দি দিলোঁ 1 চামুচ হালধি গুড়ি। মছলাখিনি এনেকৈ উলিয়াই লৈছোঁ। এইখিনি আকৌ অকণমান লৰাই দিছোঁ। এতিয়া ইয়াত দি দিম ৰেড চিলি পাউডাৰ 2 চামুচ, ধনিয়া গুড়ি 2 চামুচ, জিৰা গুড়ি 2 চামুচ আৰু ½ চামুচ চিকেন মছলা। এতিয়া এইখিনি একেলগে ইয়াত দি দিওঁ। এইখিনি এতিয়া কম জুইত আধা মিনিট সময় ভাজি ল'ম। এইখিনি ভজাৰ ওপৰত নিৰ্ভৰ কৰে চব্জিখনৰ কালাৰ কেনেকুৱা হ'ব। এতিয়া ইয়াত অকণমান পানী দি দিছোঁ, যিহেতু তেলটো কমকৈ ব্যৱহাৰ কৰিছোঁ, আৰু অকণমান লৰাই দিছোঁ। পানীখিনি শুহি যোৱাত আকৌ অকণমান পানী দি দিলোঁ। এনেকৈ পানী দি মই দুবাৰ ভাজিছোঁ। এতিয়া দি দিছোঁ সৰু সৰুকৈ কাটি লোৱা 1 চামুচ গ্ৰীণ চিলি। আকৌ এইখিনি অকণমান লৰাই দিলোঁ। কালাৰটো চাওক কিমান সুন্দৰ হৈছে। এতিয়া ইয়াত পুৰি লোৱা বেঙেনাখিনি দি দিওঁ। এইখিনি লৰাই লৰাই মই কমেও 1 মিনিট সময় ভাজিম। তেতিয়াই বেঙেনা আৰু মছলাখিনি মিক্স হৈ যাব। এই বেঙেনাৰ চব্জিখন খাবলৈ বহুত সোৱাদ হয়। এইখিনি ভাজি লোৱা হৈ গ'ল। এতিয়া 1 মিনিটৰ কাৰণে ঢাকনি লগাই দিছোঁ। 1 মিনিট পিছত আকৌ ঢাকনি আঁতৰাই লৰাই দিম। এইখিনি অকণমান লৰাই লৰাই ভাজিম।
এতিয়া ইয়াত অকণমান পানী দি দিওঁ। এয়া পানী দি আকৌ লৰাই দিছোঁ। আকৌ অকণমান পানী দি দিলোঁ। এতিয়া ঢাকনি লগাই দিছোঁ 1 মিনিটৰ কাৰণে। আৰু এইখিনি সময়ত ইফালে গেছ জ্বলাই ফ্ৰাই পেন এখন পাতি দিছোঁ। দি দিছোঁ ½ কাপ ব্লেক চেচামি অৰ্থাৎ কলা তিল। এইখিনি অকণমান সেকি লওঁ টাৱাখনত। আপোনালোকে বাৰু কেতিয়াবা তিলৰ লগত বেঙেনা চব্জি খাই পাইছেনে? ইমান টেষ্টি হয় খাবলৈ আৰু বহুত উপকাৰী হয়। তিলত যিহেতু বহু নানা ধৰণৰ পুষ্টি থাকে আৰু আমাৰ শৰীৰৰ কাৰণে বহুত উপকাৰী। সৰু ল'ৰা ছোৱালীৰ কাৰণেও তিলটো বহুত ভাল। সেয়ে আমি তিল চাটনি বনাই হওক চব্জি বনাই হওক খাব লাগে। তিলখিনি ভাজি লোৱা হৈ গ'ল। এতিয়া এইখিনি মই খুন্দনা এটিত খুন্দি ল'ম। ইফালে আকৌ ঢাকনি গুচাই অকণমান লৰাই দিওঁ। নিমখ দিব পাহৰি গৈছিলোঁ। এয়া জোখমতে নিমখ দি দিলোঁ। প্ৰথমতে দিব লাগিছিল। আকৌ অকণমান লৰাই দিছোঁ। এইখিনি লৰাই ভাজিম পানীখিনি শুহি যোৱালৈকে। এয়া পানীখিনি শুহি গ'ল। এতিয়া ইয়াত মই জোখমতে পানী দি দিম। এয়া খোৱা পানী। মই 2 কাপ পানী দি দিলোঁ। এতিয়া এইখিনি অকণমান লৰাই লৈ 3 মিনিট ঢাকনি লগাই উতলাম একেবাৰে হাই ফ্লেমত। এয়া 3 মিনিট পিছত চাওক এইখিনি পূৰা উতলি আছে আৰু তৰকাৰীখনো হ'বই আৰু। এতিয়া এইখিনি অকণমান লৰাই দিছোঁ। এতিয়া ইয়াত দি দিম তিলৰ গুড়িখিনি। অকণমান লৰাই দিছোঁ বেঙেনা আৰু তিলখিনি মিক্স হৈ যাবৰ বাবে। এই বেঙেনা আৰু তিলৰ চব্জিখন ইমান টেষ্টি হয় খাবলৈ। আপোনালোকে যদি এবাৰ খাই বাৰে বাৰে খাবলৈ মন যাব। এইখিনি অকণমান সময় উতলাব লাগিব। এয়া আকৌ অকণমান সময় কমেও 1 মিনিটমান সময় এনেকৈ লৰাই উতলাম। চব্জিখন হ'বৰ হ'লে আৰু এতিয়া ধনিয়া পাতখিনি ওপৰত ছটিয়াই দিলোঁ। এয়া গেছটো অফ কৰি দিলোঁ। অকণমান ঠাণ্ডা হ'বলৈ দিম এতিয়া। তাৰপিছত আপোনালোকক ইয়াৰ লুকটো দেখুৱাই আছোঁ। এয়া চাওক কালাৰটো কিমান সুন্দৰ হৈছে। তৰকাৰীখন মছলাখিনি ভাজি লোৱাৰ ওপৰত নিৰ্ভৰ কৰে এই কালাৰটো। এয়া এইখিনি বাতি এটাত বাঢ়ি লৈ দেখুৱাইছোঁ। বাঢ়ি লোৱা প্ৰায় হৈ গ'ল। এয়া চাওক বাতিটো আগবঢ়াই দিছোঁ। এতিয়া অকণমান সজাই দিওঁ। দুখিলা লৈছোঁ ধনিয়া পাত। ধনিয়া পাত দুখিলাৰে সজোৱাৰ পিছত আৰু বেছি সুন্দৰ দেখা হয়। আৰু দি দিছোঁ 2 পিচ লেবু। এয়া চাওক এইটো ফাইনেলি লুক কিমান সুন্দৰ হৈছে। প্লিজ আপোনালোকে এবাৰ ট্ৰাই কৰিব আৰু মোক কমেণ্ট বক্সত জনাব ৰেচিপিটো চাই কেনেকুৱা পালে। আজি অসমীয়া নিভাজ থলুৱা বেঙেনা ৰেচিপিটো চাই কেনেকুৱা পালে জনাব। আৰু ভাল লাগিছে যদি লাইক এটা কৰি দিব। লগতে পৰিয়াল বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আজিলৈ বাই বাই।